Hello viewers, welcome to my another vlog. আজি মই আপোনালোকৰ লগত কচুলতি এটি ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো। আপোনালোকে সকলোৱে ঘৰতটো কচুলতি ৰেচিপি খাইছে, তথাপিতো মই বনোৱা ধৰণে আপোনালোকে ঘৰত খাইছে নাই মোৰ ভিডিওটো এবাৰ চাব আৰু মোক কমেন্ট কৰি জনাব আপোনালোকে এনেদৰে ঘৰত বনাই খাইছে নে নাই খোৱা আৰু কেনেকুৱা লাগিলে খাই আৰু প্লিজ ভিডিওটো লাইক কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আহক চাব মই কেনেকৈ বনাইছো ৰেচিপি। প্ৰথমে মই কচুলতিৰ বাকলিটো এৰুৱাই লৈছো। এনেদৰে ওপৰত যেটো পাতলকে চামনিটো থাকে সেই বাকলিটো অতৰাই মেলি কচুলতিটো সফা কৰি ললো। এনেদৰে মোৰ কচুলতি বাকলি এৰুৱাই হোৱাৰ পাছত এইখিনি ধুই সফা কৰি এতিয়া এনেকৈ অলপ দীঘল দীঘলকে মিডিয়াম সাইজত পিচ কৰি কাটি লৈছো। মই কচুলতিৰ আঞ্জাখন মাছ দি বনাম, তাৰ কাৰণে মই গাজ টেঙা লৈছো, মাছ অলপ লৈছো, পিয়াজ এটা লৈছো, তাৰ পিছতে সৰিয়হ তিয়াই থোৱা এবাটি লৈছো আৰু তাৰ লগত লৈছো মই অলপ আদা আৰু নহৰু। মিক্সাৰ গ্ৰাইণ্ডাৰত সৰিয়হখিনি এতিয়া মই গ্ৰাইণ্ড কৰি লৈছো। এইখিনি গ্ৰাইণ্ড কৰাৰ পিছত আদা নহৰু গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই মাছখিনি হালধি নিমখ ভালদৰে সানি ল'ম গোটেইখিনিত লগাকে। তাৰ পাছতে এইখিনি মই হাফ ফ্ৰাই কৰিম। ফুল ফ্ৰাই কৰিলে মানে কাৰিত দিলে আপোনাৰ যেতিয়া তাৰ জোলটো মাছত ভালদৰে নোহোমায় বাবে ইমান মই খাই ভাল নাপাওঁ, সেইকাৰণে মই হাফ ফ্ৰাই কৰিয়ে দিম কাৰিত মাছবিলাক। গোটেইখিনি লাহে লাহে এটা সাইডে অলপ পাতলা ৰঙচুৱা হোৱাৰ পিছত আনটো সাইড লুটিয়াই সম্পূৰ্ণ ধুনীয়াকৈ হাফ ফ্ৰাই কৰি মাছবিলাক তৈয়াৰ কৰি ল'ম। তাৰ পিছতে সেইখিনি এখন প্লেটত উলিয়াই ধুনীয়াকৈ ৰাখি দিম। মোৰ মাছ ফ্ৰাই কৰি হোৱাৰ পাছতে তাত তেল ৰৈ গৈছিলে, মই সেইখিনি তেলতে কাৰিখন বনাম। এতিয়া সেই তেলখিনি গৰম হৈ থকাৰ কাৰণে মই তাত পিঁয়াজ কাটি দিলোঁ আৰু কেইখিলামান নৰসিংহ পাত দিলোঁ। নৰসিংহ পাত দিলে ধুনীয়া গোন্ধ এটা ওলায় আৰু দুটি শুকান ৰঙা জলকীয়া দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি অলপ সময় সিজিবলৈ দিম। এতিয়া মই তেলতে হালধিটো দি দিম। হালধিটো তেলত দিলে হালধিৰ যিটো কেঁচা গোন্ধটো নাহে, সেইবাবে মই হালধিটো যিকোনো চব্জি বনালে প্ৰায় তেলতেই দিওঁ হালধিটো। এতিয়া মই কেৰাহীটোত কচুলতিবোৰ দি দিম। দিয়াৰ পাছত লৰাই দিম যাতে গোটেই কচুলতিবিলাকত তেলটো ভালদৰে লাগে। ইয়াৰ পাছতে অলপ দেৰি থোৱাৰ পাছত মই তাত নিমখ দি দিম সোৱাদ অনুযায়ী। গোটেই কচুলতিবিলাক ভালদৰে আকৌ লৰাই দিম যাতে গোটেই কচুলতিবিলাকত ভালদৰে নিমখটো লাগি যায়। এতিয়া মই ইয়াত পিচা সৰিয়হখিনি দি দিম। পিচা সৰিয়হখিনি দিয়াৰ পাছত একেলগতে আদা নহৰু বটাখিনিও মই দি দিম ইয়াৰ লগতে। এতিয়া ভালদৰে মই এই গোটেইখিনি কচুলতিত লগাকৈ ভালদৰে মিক্স কৰি হিলাই দিম ধুনীয়াকৈ সকলো কচুলতিখিনিত যাতে সৰিয়হৰ পেষ্টটো ভালদৰে লাগি যায় আৰু আদা নহৰু পেষ্টটো যাতে ভালদৰে লাগে। এইখিনি লৰাই হোৱাৰ পাছতে মই তাত জিৰা গুড়ি দি দিম, ধনিয়া গুড়ি দি দিম। দি হোৱাৰ পাছত চব্জিখিনি মই ভালদৰে লৰাই দিম যাতে গোটেই চব্জিখিনিত ধনিয়া আৰু জিৰাৰ গুড়িবোৰ ভালদৰে সান মিহলি হৈ যায়। মিলাই হোৱাৰ পাছত মই এতিয়া ঢাকোন মাৰি দিম আৰু চব্জিখিনি কচুলতিবিলাক ভালদৰে সিজিবলৈ কেৰাহীত জুইৰ ওপৰত এৰি দিম। মোৰ কচুলতিখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত
গাজ টেঙা দি দিম। টেঙাটো আগত দিলে মানে নিসিজে, সেইকাৰণে কচুলতিটো সিজাৰ পাছত মই গাজ টেঙাখিনি দি লৈছোঁ। গাজ টেঙাখিনি এতিয়া ভালদৰে মিলাই দি এইখিনি আকৌ সিজিবলৈ গেছৰ ওপৰত 10 মিনিট ৰাখি দিম। এয়া চব্জিখিনি ভালদৰে সিজি গ'ল আৰু গাজ টেঙাবিলাকো ভালদৰে সিজিলে। এতিয়া সিজাৰ বাবে মই ইয়াত পানীটো দি দিম। পানীটো দিয়াৰ পাছত মই আগতে হাফ ফ্ৰাই কৰি ৰখা মাছ কেইপিচো ইয়াতে দি দিম। মাছ কেইপিচৰ ওপৰত ভালদৰে গ্ৰেভিটো দি দিম আৰু ঢাকোন মাৰি 10 মিনিটৰ বাবে জুইৰ ওপৰত সিজিবলৈ চব্জিখিনি ৰাখি দিম। দহ মিনিট হোৱাৰ পাছত মই চব্জিখিনি নমোৱাৰ আগতে ধনিয়া অলপ দি দিম, তেতিয়া খাবলৈ বেছি সোৱাদ হয় চব্জিখন। তাৰ পাছত অলপ সময় থোৱাৰ পাছত চব্জিখিনি নমাই দিম আৰু চব্জি খাবলৈ ৰেডি হৈ যাব। এয়া মোৰ কচুলতিৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।